গুড ইভিনিং উডিজ ব্লগ টিউব চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপিটোৰ নাম হৈছে পটল দৰমা ৰেচিপি। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পিছত মই লৈ লৈছোঁ কেইটামান পটল। প্ৰথমতে পটলৰ মই এটা ফালে ভালদৰে কাটি ল'ম। তাৰপিছত মই বাকলিখিনি ভালদৰে গুচাই লৈছোঁ। বাকলিখিনি গুচোৱাৰ পিছত মই যিফালে ভালদৰে কাটি লৈছিলোঁ পটলৰ ভিতৰত থকা গুটিখিনি মই এখন চুৰিয়েদি উলিয়াই ল'ম ভালদৰে। এয়া চাওক মই উলিয়াই ল'লোঁ। বাকীখিনিও মই তেনেকৈ কৰি লৈছোঁ। গোটেইখিনি মই ভালদৰে উলিয়াই ল'লোঁ গুটিখিনি। আৰু এতিয়া মই এটা বাতিত আটা ল'ম আৰু আটাত মই পানী অকণমান মিক্স কৰি আটাখিনি ভালদৰে মাৰি ল'ম। আটাখিনি ভালদৰে মাৰি ল'লোঁ। তাৰপিছত মই এখন প্লেটত লৈ লৈছোঁ নহৰু, আদা, পিঁয়াজ 4টা, তাৰপিছত শুকান জলকীয়া, কেঁচা জলকীয়া আৰু জিৰা অকণমান, আৰু এটা বাটিত মই 3টা ডিম ভালদৰে ভাঙি ল'ম। ইয়াত মই সৰু সৰুকৈ অকণমান পিঁয়াজ কাটি ল'ম। এড কৰি দিম হালধি আৰু নিমখ আৰু ভালদৰে এইখিনি মিক্স কৰি ল'ম। পিচি ল'লোঁ মছলাখিনি। এতিয়া মই পটলবোৰত ডিমৰ মিক্সখিনি ভৰাই দিম। আৰু আটাৰ মুঠি থোৱা ইয়াত এনেকৈ মই লগাই ল'ম ভালদৰে। অলপ ডাঠকৈ লগাব যাতে ডিমৰ মিক্সখিনি ওলাই নপৰে। আৰু এনেকৈ নকৰিও আপোনালোকে ডিমখিনি ভালদৰে এখন কেৰাহীত ভাজিও পটলৰ ভিতৰত এনেকৈ দিব পাৰে। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই গৰম তেল দি দিলোঁ আৰু এতিয়া মই ইয়াত এড কৰি দিম এটা এটাকৈ পটল। খুব সাৱধানে ভাজিব লাগে, নহ'লে ইয়াৰ ভিতৰত থকা ডিমৰ এডখিনি পৰি যাব পাৰে তেলত। এয়া মোৰ ভাগৰ পটলখিনি ভালদৰে সিজি আছে। ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই ফ্ৰাই কৰি থোৱা তেলখিনিতে মছলাখিনি এড কৰি দিম আৰু ইয়াত মই এড কৰি দিম বিলাহী কেইপিচমান। ভালদৰে মই এইখিনি মিক্স কৰি ল'ম। এতিয়া মই পটলখিনি ইয়াত দি দিম। ইয়াত এড কৰি দিম হালধি আৰু নিমখ সোৱাদ অনুযায়ী। এতিয়া মই ইয়াত অকণমান কুহুমীয়া পানীও এড কৰি দিছোঁ আৰু লগতে মই এড কৰি দিছোঁ ধনিয়াৰ গুড়ি। আপোনালোকে যদি বিচাৰে তেনেহ'লে বেলেগ মছলাও ইয়াত এড কৰিব পাৰে। আজি মোৰ ভিডিঅ'টো এয়াই আছিলে। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে আপোনালোকে মোৰ ভাগৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ ন'টিফিকেশ্যনত পাই থাকিব। আজিলৈ ইমানেই। বাই বাই।